বৰষুণৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে ৰিয়াই সকলোখিনি দোষ অভিৰ মাকৰ গাত জাপি দিছে, যাৰ বাবে অভিৰ মাকে খুবেই গালি খাবলগীয়া হৈছিলে। আৰু আজি এপিছডৰ প্ৰম' ইতিমধ্যে মুকলি হৈছে। আজি এপিছডত হ'বলগীয়া প্ৰম'ত দেখুৱাইছে যে ৰিয়াই মাকক কৈ আছে, এতিয়া কিন্তু আপুনি মোৰ ওচৰত নিচিঞৰিব, চিঞৰিলে কিন্তু দেউতাই আপোনাক গালি পাৰিব, গতিকে মোক কিবা কোৱাৰ আগতে এবাৰ ভাবি চাব। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ প্ৰম'ত মিকুৱে কান্দি কান্দি মাকৰ আগত কৈ আছে, আজি তুমি মোৰ বাবে কান্দিছা, এইবোৰ চব মোৰ বাবে হৈ গ'ল। তাৰপিছতে মাকে মিকুক কৈছিলে যে উফ ৰাম, তুমি এইবোৰ কি কৈ আছা মিকু। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ অমুৱে দেৱযানীৰ আগত কৈ আছে যে তাইৰ শত্ৰুতা তোমাৰ আৰু মোৰ লগতে, যি কৰিবলগীয়া আছে আমাৰ লগত কৰক, মা আৰু মোৰ ঘৰখনৰ লগত কি শত্ৰুতা আছে তাইৰ। চ' বন্ধু বান্ধৱীসকল, আজি নিশা 7:30 বজাত হ'বলগীয়া এপিছডটো খুবেই ধামাকাদাৰ হ'বলৈ গৈ আছে। চ' আপোনালোকে আজি নিশা 7:30 বজাত ৰঙত চাবলৈ নাপাহৰিব ইয়াৰে ফুল এপিছডটো। পৰৱৰ্তী আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।